তো হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? খবৰ নিশ্চয় ভাল গাইজ। মানে আজি আমি যাই আছোঁ চমৰীয়াত খেলা আছে, মানে খেলা চাব যাই আছোঁ। ইও আছে মানে গাইজ। কেনে ভাল ভাল ভাল। ৰ'দটো কেনে দিছে? মজা ৰ'দ দিছে। মানে কি গাইজ, আমি 12টা বজাতে আহিছিল ইজাৰ মানে ঘৰক লগি। মই কিন্তু ইয়াক ৰখাই 1 বজালোঁ। 1 বাজি পাৰ হৈ গ'ল। এতিয়া কঁঠালত তলক লগি যাই আছোঁ আমি। গাড়ীত উঠিম যাতে গাইজ। ভিডিঅ'টো ভাল লাগিব চাগে গাইজ, চাই থাকক। তো মানে গাইজ গাড়ী ৰখি পাগল হৈ গ'লোঁ, কিন্তু এখন গাড়ী নাই। মানে কি চমৰীয়া যাওঁ, গাড়ী পোৱা টানে। গাড়ীও নাপাওঁ, কি কৰিম? অলপ সময় ৰখছোঁ আৰু দে আৰু গাইজ। তইচোন চমৰীয়া, তোহাৰ কোনোবা আছে বোলে, গাড়ী কিবা পাবি নে নাপাৱ? সোনকালে আহিব দিছিলোঁ। আহিব ৰ গাড়ী মানে কি আৰু গাইজ, মেইন ৰোডত ৰখি আছোঁ। গাইজ ফাইনেলি আহি পালোঁ দিয়ক। মানে গাইজ আহাখিনি নেদেখালোঁ, বহুত সময় ৰখিব লগা হ'ল। আহিলোঁ তাৰপিছত গাইজ এইখন চাওক। পুৰা ডাঙৰ কৰিছে গাইজ, পুলিচো ৰখি আছে পুৰা একদম গেটত। এই ইয়াৰ জেঠীমাহঁতে যাই আছোঁ। জেঠীমাক ঘৰৰ পৰা আহি কিনে ইয়াত থৈ কিনে আপোনালোকক দেখাই আছোঁ। জেঠীমাহঁতৰ ঘৰত যাই আছোঁ। এইফালে নাজানে যে কোনখিনিত বা ঘৰ ক'ত হয়। গাইজ চাইডত যাই আছোঁ। তো গাইজ আমি আহি মানে চমৰীয়া সত্ৰৰ হেৰিখন আহি পালোঁ। কি এইটো নদী না? নদীটো আহি পালোঁ মানে বকচমৰীয়া নদী এইটো। এইটোৱে ডাঙৰ নদী আমাৰ ইয়াত। চাওক গাইজ, এই ফটো উঠবা আহিছিল গাইজ। ফটো উঠালোঁ ইয়াক। তাৰমানে জাং কৰি আছে জাংৰ গাইজ। কি ধুনীয়া চৌহদ গাইজ। আকৌ ইমান ফটো উঠি যাওঁ আৰু গাইজ। যাই কিনে আৰু আহিম মানে জেঠীমাহঁতৰ পৰা আহোঁ এইবাৰ। আৰু এইখন গাইজ হেৰিটো চাওক, সত্ৰখন, চমৰীয়া সত্ৰখন। তো গাইজ আহি পালোঁ নদীটোৰ পৰা এইফালে আহিলোঁ। মানে এইখন হেৰিটো সত্ৰখন চাব পাৰে, নমো। আৰু এইখন ৰাস্তা দি যাব লাগে ইহঁতৰ জেঠীমাহঁতৰ ঘৰত। যাই আছোঁ গাইজ। পুৰা ৰ'দ দিছে। আৰু যি খেলা মানে হৈছে আৰু এইবাৰ ফাইনেল না, তাৰমানে পুলিচ আহিছে পুৰা একদম। সোমাই কিনে দেখাম আপোনালোকক, টেনশ্যন নল'ব গাইজ। আহি গাইজ চমৰীয়াৰ পিছৰ গেটখন আহি পালোঁ। কিন্তু গাইজ এটা কথা হ'ল নহয়, মানে গাইজ আজিকালি দিনতো এই ঘৰ আছে চাওকচোন। এই আগৰ পুৰণি ঘৰবোৰ আজিকালি দিনতো যে আছে চমৰীয়াত, সেইটোৱে ভাল লাগিছে। এনেই নকয় চমৰীয়াক ঐতিহ্য মন্দিৰ বুলি ইয়াতে এটা আছে। ঐতিহ্য সত্ৰ বুলি কৈ দিছোঁ, মন্দিৰ বুলি নকয়। আৰু সি ক'ত যাব লাগছা? মানে ৰাস্তা পাহাৰে দিলা গাইজ। বুলালা দে 10 মিনিটমান গাইজ। মানুহ চানুহ মাথা পাগল কৰি দিব। চাওক না গাইজ, ভিতৰে কি ৰাস্তা আছে বে, কি ধুনীয়া ঘৰ আছে ভিতৰত দেখি। মানে সেই গাইজ পালোঁ দিয়ক। মানে কি পুৰণি ঘৰবোৰ পুৰা একদম আগৰ দিনৰ ঘৰ না। এই চমৰীয়া অকল পুৰণি বস্তু দেখা পাব গাইজ। আহি পালোঁ গাইজ। বেৰি দি পুৰা বেৰি দি আছে গাইজ। হে গাইজ, কি দিছে এইগিলা? মাছ, মাংস, দালি, কি খাবি? ভাত নাখাই ভালেই হৈছে দে ঘৰত, আৰু লাইজ। তো গাইজ সিহঁতৰ জেঠীমাহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। মানে পুৰা একদম মাছ, মাংস, দালি, ভাজি চব খুৱাই খেদালে। মানে চাও খুৱাই খেদাইছে। আৰু এতিয়া এইবাৰ ডাইৰেক্ট যাম খেলা চাব। খেলা চাই ডাইৰেক্ট সেনেকৈ ঘৰত যাম। আৰু সিহঁতৰ ঘৰত থাকিব দিছিল, কিন্তু নাথাকোঁ দিয়কচোন। যাম এইবাৰ গাইজ। কেনে হয় নেকি? গাইজ চাই থাকক। দুনিয়াৰ মানুহ দেখাই নাপায়। কি কোৱা? এইকাৰণে ওখ হ'ব লাগে অলপ। পুৰা ৰ'দ না, মানুহ ৰাঙা কৰি দিছে মানুহ কেমেৰাই। আমাৰ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ। উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানলৈ আমি এগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ। তেখেত যথাসময়তে আহি পাইছে, কিন্তু বঁটা বিতৰণি অনুষ্ঠানত তেখেত থাকিব নোৱাৰিব। তাৰ কাৰণে আমি চমু সম্বৰ্ধনা তেখেতক জ্ঞাপন কৰিব খুজিছোঁ। তো গাইজ সোমাবাই নদী কনে সোমালোঁ।
বাদাম 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 তো মানে গাইছ ইয়াত কি হৈছে জানেনে পুলিচ আহিছে মানে পুলিচে দেখা পাইছে তাৰে ওপৰত বিল্ডিঙৰ ওপৰত উঠাই একমাহান মানুহ উঠি আছিল পাৰাই নৰাই দাউৰিল গোটেইগিলা আৰু এইকেইটা আছে এইকেইটাও দাউৰি আছে ৰ গাইছ মানে সি মোৰ লগত অহাটো কৈছিলে বোলে ওপৰত উঠো বুলি ওপৰত উঠিলে আমিও এনেকৈ দাউৰিব লগা হ'লো পাছত যাতেও নুঠিলোঁ গাইছ চব পালাব লাগছে তো গাইছ নামিব নোৱাৰে চাগে কি বাগাত দিছে চাওকচোন দেখা নাপাব বুলি বুলিছে পুৰা দাউৰাই আহিছে পুলিচে সি লুকাইছে এই বাগাত দিছে আৰু বাকী এটা চলি লৈ আছে এটা মানুহ সিও আনিব নোৱাৰে নামিব নোৱাৰে গাইছ পুলিচটো দেখা পাইছে চাগে গাইছ কোবাব লাগছে তাৰমানে ভয়টো এইবাৰ নামিব লাগছে নাম পেটলা নাম মানে গাইছ আজি মেঘালয় ঘূৰিব দিলা তাৰমানে তিনি একতি দিলা আৰু কি আছিল গংগা পাৰা নে কি আছিল বা তাৰ লগত গৰ্গা পাৰাই নেকি গাইছ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা দিয়ক